আজি আমি বনাম মাটিমাহৰ দালিৰ বাকলিৰ পকৰি বা বৰা। দালিখিনি 4-5 ঘণ্টামান তিয়াই ৰাখি ভালকৈ ধুই তাৰ বাকলিখিনি বেলেগকৈ আঁতৰাই ল'ব। আৰু আঁতৰাই লৈ মিক্সিত ভালদৰে পিচি ল'ব। মিক্সিত 2-3টামান জ্বলাও দি দিব। মিক্সিত জ্বলাখিনি পিচি ল'লে জ্বলাটো বেছি জ্বলা নালাগে। জ্বলা কম খালে এটাও দিব পাৰে। একেবাৰে মিহি হোৱাকৈ নিপিচিলেও হ'ব। এই পিচি লোৱা পেষ্টটো এটা বাতিত উলিয়াই তাত অকণমান বেচন লৈ মিহিকৈ কুটা পিঁয়াজ ল'লোঁ। এইবাৰ তাত নিমখ, হালধি, অকণমান জিৰা গুড়ি, মছলা গুড়ি অকণমান দি ভালকৈ সানি ল'ব। যদি বেচন অকণমান কম হয় আৰু অকণমান দি দিব পাৰে পিছত। মোৰ ঠিকে থাকিল। 3-4 চামুচমান বেচন লাগিব। এনেদৰে ভালকৈ সানি লৈ এতিয়া এখন কেৰাহীত তেল অকণমান গৰম হ'বলৈ দিব। জুইটো কেৰাহী তেল যাতে গৰম হয় তেনেকৈ জুইটো ফাৰ্ষ্ট টাইম দি দিব আৰু তেল গৰম হ'লে জুইটো কমাই দিলে হ'ল। চিমত ৰাখি দিব জুইটো। আৰু পকৰিকেইটা দি ল'লোঁ। হৈ গ'ল। (15 মিনিট বা 10 মিনিট সময়তে আপোনালোকৰ খাব পৰা হৈ যায়।